কবিতাৰ শিৰোনাম শেষ চিঠি। বিষণ্ণ নিশাবোৰত অন্ধকাৰে কোঠালিত সংগোপনে পাণ কৰিছোঁ বিচকী, আৰু মাজে মাজে বিষাদবোৰ চিক্ৰেটৰ ধোহাৰ লগত কুণ্ডুলি পকাই উৰুৱাইছোঁ মুক্ত আকাশত। আজি মই নিসংগ, অনুভৱ কৰিছোঁ নিমজ নিশাৰ প্ৰতিটোপাল নিয়ৰৰ প্ৰতিধ্বনি। আজি যেন বিষাদবোৰ প্ৰকণ্ড অগ্নিগিৰি, প্ৰতি টুকুৰা টুকুৰা লাভাৰ খুন্দাত মোৰ মন আৰু হৃদয় আৰু টোপাল টোপালকৈ সৰিছে দুচকুৰ আবতৰীয়া বৰষুণ জাক। আজি যেন দুচকুৰ কেনভাছত একোটা খৰচি পিস্তা। কিমান যে পাৰ কৰিছোঁ প্ৰতিটো জোনাকী ৰাতি। তোমাৰ বাৰু মনত পৰেনে প্ৰিয়া, তোমাৰ শেষ চিঠিখনৰ কথা? মৰম ল'বা, আশা কৰোঁ কুশলে আছা তুমি। আজি তোমাক বিশেষ এটি কথা ক'বলৈ চিঠিখন লিখিলোঁ। মোৰ বিয়া ঠিক হৈছে এজন চাকৰিয়ালৰ লগত। তাতে আমাৰ পৰিয়ালৰ সকলোৱে পচন্দ কৰিছে তেওঁ। তোমাকতো মই বহুত ভাল পাইছিলোঁ, কিন্তু মই কেনেকৈ ক'ম ঘৰত তোমাৰ কথা? তুমি কি কৰা বুলি সুধিলে মই উত্তৰ কি দিম কোৱা? কি কৰিম? আজি যেন সঁচাই ভাষাহীন হৈ পৰিছোঁ মই। মোকতো এজন বেকাৰৰ লগত বিয়া নিদিয়ে, আৰু মই মা দেউতাৰ অমান্তিত বিয়া হ'বও নোৱাৰোঁ। তেনে কৰিলে মা দেউতাই বহুত দুখ পাব। প্লিজ, আমাৰ সম্পৰ্কটো ইমানতে শেষ কৰিছোঁ। তুমি মোক ভুল নুবুজিবা। এটি তোমাৰ মৰমৰ প্ৰিয়া। বাহ প্ৰিয়া বাহ, মই তোমাক পাহৰি যাব লাগে? কেনেকৈ সম্ভৱ কোৱা? মোক ভাল পাওঁতেতো কোৱা নাছিলা যে তোমাক ভাল পালে সফল হ'ব লাগিব প্ৰতিটো প্ৰতিযোগিতা? কেনেকৈ ভাবিলা পাহৰিব দিলে কি পাহৰি যাব পাৰি নেকি? আৰে এখন হৃদয় হয় হৃদয়, কেঁচা তেজ মঙহৰে এখন পূৰ্ণ হৃদয়, নহয় কোনো মোবাইল কিম্বা লেপটপ। বিচাৰিলে ফৰ্মেট মাৰিব পাৰি, আৰু বিচাৰিলে যেনিবা কেঁচা তেজ মঙহবোৰ জ্বলাই দি, কিন্তু তেতিয়া জানো মই হৈ থাকিম প্ৰিয়া? তেতিয়া জানো মই হৈ থাকিম? ঠিকে আছে, সুখী হোৱা তুমি, তাৰে আশা থাকিল। উপচি পৰক তোমাৰ জীৱন সুখেৰে, উপচি পৰক তোমাৰ জীৱন সুখেৰে।